পাখি অ পাখি উখ ৰাম এই ছোৱালীজনী উঠিব হোৱা নাই নেকি অ পাখি তোৰ লগৰ ছোৱালী উঠি পেলাই পঢ়িব ধৰিলে বুজিছ আৰু তই শুই থাক তাতে পাখি হেৰা আজি তুমি অলপ সোনকালে ঘূৰা যেন পালোঁ অকলে অকলে পৰিৱেশটো কিবা আচু হোৱা যেন লাগিছে তাতে নয়নৰ মাকজনীও নগ'ল নহয় হয় নেকি সেইকাৰণে তিনিআলিৰ পৰা ঘূৰি আহিলোঁ মাজনী উঠিলে নে নাই উঠিছে এমানক কোনো কথা গুৰুত্ব নোহোৱাই থাকিল উলিয়াব এটা সুধিব আন এটা দেউতা মই আহিলো যা মাক কবা টিফিন লৈছা লৈছো কি দুদিন পিছত খাইহে সময়ৰ মেডিচিন যদি সময়ত নাখায় কেতিয়া খাব কি বেমাৰ টান হোৱাৰ পিছত ডাক্তৰৰ তালৈ গ'লে কি হ'ব বেমাৰে লাইহে পাব কিমান কম আৰু এই মানুহজনক এটা কথাকে কৈ কৈ আমনি লাগিছে পাখি গাখীৰ গিলাচ খা খা হ'ব দে কাইলৈ লগ পাম যাবি দেই হ'ব বাই বাই কাইলৈ বাই বাই যাওঁ দেই বাই বাই Sare la pala lollipop hai be hai মা কথা এটা কম ভাবিছিলোঁ কি কথা কচোন মানে মা হেৰা এই দৰজাখন খোলাহে শুনিছানে আইতা মায়ে দেখোন নাই
আজিকালি দিনকাল গিলা বেয়া একেলা একেলা নুফুৰিচোন বাৰু আইতা আইতানো কিমানলৈ পঢ়িছিলি বুঢ়া হ'ল আহি তইনো এতিয়াও সেইগিলা কথা সুধছা নে বয় মই এলপিত পঢ়িছিলোঁ এলপিত পঢ়ি থাকোঁতে কইনা হ'লোঁ কইনা হওঁতে ধৰি লগবিলাকে চকালা এই কইনা হ'ল বুলি সেইকাৰণে মই স্কুল বাদ দিলোঁ এতিয়াও সময় আছে দে মই আছো ন শিকাবা বুঢ়া হালকা মাত ল'বা আহিছে তই ঐ ভোক লাগছি যৌ যৌ যাওঁ অ পাখি পাখি অ তই ইয়াতে আছ মই একেবাৰে গোটেইখন চলাত কৰিছোঁ বুজিছ ইমান আমন জীৱন কৈ আছ যে কি আজি টিউচনলৈ নাযাৱ গাটো কিবা ভাল লগা নাই মা ভাল লগা নাই ঠিকেইতো আছিলে আজিকালি দিনকালবিলাক বেয়া একেলা একেলা নুফুৰিচোন অ' পাখি তই দেখোন আজিকালি মাজে মাজে টিউচন নহাই হলি খুৰীক লগ পাই সোধাত কৈছিল তোৰ বেমাৰ হৈছে দেখাতো তই নৰ্মেলে আছ দেখাত নৰ্মেলে দে কি নৰ্মেল ঐ যাবি হা অঁ বাই ঐ পাখি কালি টিউচনৰ বহীখন আনিবিচোন অঁ আনিম দে যা বাই 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 যাওঁ দে কথাবোৰ তোমাক ক'লো যেতিয়া ভাবিছোঁ দেউতাকো ক'ম নহ'লে আকৌ পিছত মুখে দুখ দিব দেউতাই মোক কৈছে যেতিয়া ঠিকে আছে দে হ'ব আৰু জানই নহয় দেউতাৰৰ খংটো কিবা খং উঠিব ল'ৰাকেইটাক বিচাৰি নি দিশৰ সোধাব নতুবা বেয়াকৈ ক'ব আৰু কথাবোৰ তেতিয়া হিতে বিপৰীত দিশ ল'ব উঠি অহা ছোৱালী যেতিয়া কিছুমান কথা সহ্য কৰিবলৈ শিক কিন্তু সেই বুলি সিহঁতে কোনো কিন্তু নাই টিউচন ছাৰৰ লগত কথা পাতি
মই বাৰু সময়টো অকণমান ইফাল সিফাল কৰিবলৈ ক'ম টিউচন ছাৰৰ লগত কথা পাতি মই বাৰু সময়টো অকণমান ইফাল সিফাল কৰিবলৈ ক'ম মই বাৰু সময়টো অকণমান ইফাল সিফাল সময়টো যেনিবা ইফাল সিফাল হ'ব কিন্তু সিহঁত পাখণ্ডকেইটা বেচেৰীজনী বৰ বেয়া দিন আহিছে দেই দুপৰতে মানুহ